ব্ৰাছ কৰা হৈ গ'ল আৰু এতিয়া চাহ খাব লাগিব মানে ভোকো লাগিছে তো চাহটো খাই লওঁ তাৰপিছত ভাত খাব লাগিব তো লাল চাহ আৰু ইফালে মৰিব আৰু চাহ খাব নেকি হেল্ল' গাইজ গুড মৰ্ণিং আৰু আজি শুই উঠিছোঁ মাত্ৰ 11টা বজাত খাব আমাৰ কাৰণে মৰ্ণিং এতিয়া 11টা বাজি আছে আৰু গাইজ মোবাইলটো দেখাই আছোঁ মোবাইলটো চাব কেনেকুৱাকৈ ফাটিছে একদম এনেকুৱা টেমুনা হৈ গৈছে মোবাইলটো চাব হা নিকাল এইটো অৱস্থা হৈ গৈছে মোবাইলটো পুৰা বেন হৈ গৈছে এইফালে কেচিং চাওঁ ভাঙি চিঙি গুড়া উঠি গৈছে সেইকাৰণে মই এইটো মোবাইল পুৰা খচি কেনে অলপ চিধা কৰিছোঁ আগতেতো আৰু বেন হৈ আছিলে কিন্তু মই খচি কেনে কিবা কৰি কেনে অলপ চিধা কৰি এডজাষ্ট কৰি লৈছোঁ কি ক'ব দুখৰ সীমা নাই আৰু কিলা হেল্ল' গাইজ গুড মৰ্ণিং আৰু মই গৈ আছোঁ গুৱাহাটীত মই ঘৰত আহিছিলোঁ বিহুত আৰু এতিয়া গুৱাহাটীত গৈ আছোঁ আৰু এতিয়া আহি পালোঁ মই চিপাঝাৰ আৰু মোৰ লেফ্ট ছাইডে আছে নাৰিকলী মন্দিৰ আৰু গুৱাহাটীত গৈ কেনে ফাৰ্ষ্ট মই ৰুম লৈ কেনে মোবাইলটো ঠিক কৰিব লাগিব মোৰ মোবাইলটো ভাঙিছিলে মানে সেইদিনা গৈ থাকোঁতে ইন'ভা ওপৰে উঠি কিনে মোবাইলটো বেন হৈ গ'ল মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোৰ শেষত আৰু গাইজ এতিয়া শৰাইঘাট ব্ৰিজ পালোঁ আৰু মই 3 মাহ ধৰি ইউটিউবৰ পৰা অলপ গায়ব হৈ আছিলোঁ সেইকাৰণে মানে মোৰ অলপ প্ৰব্লেম চলি আছিলে সেইকাৰণে গায়ব হৈ আছিলোঁ তাৰপিছত মোৰ মোবাইলটো ভাঙিলে আৰু বহুত কিবাকিবি হৈ গ'ল সেইকাৰণে আৰু ভিডিঅ' বনোৱা নাছিলোঁ এতিয়াৰ পৰা ভাবিছোঁ উইকলি এটা হ'লেও ভিডিঅ' দিব ট্ৰাই কৰিম আপোনালোকে চাব আৰু গাইজ মোৰ চেনেলত যদি কোনোবাই নতুনকৈ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে ভিডিঅ'বোৰ চাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু গাইজ এতিয়া আহি পালোঁ মালিগাঁও আৰু এতিয়াৰ পৰা জামত ফচা আৰম্ভ তো গমে পাইছে ইফালে ব্ৰিজ বনাই আছে ন তো যেতিয়ালৈ ফ্লাইঅভাৰখন নহয় তেতিয়ালৈতো জাম হৈয়ে থাকিব আৰু উপায় নাই আৰু এনেকৈ ৰাস্তাত আহি থাকোঁতে পিছফালৰ পৰা মোক মানুহ এজনে বাইকেৰে মোৰ বাইকত মাৰিয়ে দিলে আৰু ইফালে মোক মাদাৰে কণী দিছিলে বেগৰ ভিতৰত কণী জানো গুড়া উঠি গ'ল ভাঙি চিঙি একদম আৰু মোৰ ৰাইট চাইডে আছে দীঘলী পুখুৰী আৰু মই এতিয়া যাব লাগিব লেফ্ট চাইডে আৰু এতিয়া গাইছ মই অলপ পেট্ৰল ভৰাই লওঁ অ'কে গাইছ মোৰ পেট্ৰল ভৰোৱা হৈ গ'ল আৰু এতিয়া আহি পালোঁ চান্দমাৰীৰ পৰা জ্যোতিনগৰ 3 কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব চাগে আৰু কেইদিনমান আগতে ইয়াতে গ্ৰন্থমেলা হৈছিলে আৰু ফাইনেলি আমাৰ ৰুম আহি পালোঁ মানে এতিয়াও পোৱা নাই অলপ বাকী আছে আৰু ফাইনেলি গাইছ আমি গুৱাহাটীত আহিলোঁ আৰু গুৱাহাটীত আহি কিনে ৰুম চালোঁ আৰু এটা পাই গ'লোঁ আৰু বহুত ভালেই লাগি আছে আজিৰ পৰা ইয়াতে থাকিম ৰুমটো কেনেকুৱা লাগিছে চাওক এতিয়া চাফা কৰিব লাগিব আৰু কিটচেনটো চাওক এতিয়া আমাৰ বেছি নহয় 2 hours later আৰু গাইছ এতিয়া মই আহিলোঁ কেয়াৰত আৰু সুধি চাওঁ ডিছপ্লে প্ৰাইচটো কিমান পৰিলে আৰু গাইছ মোৰ ডিছপ্লে লগোৱা হৈ গ'ল আৰু ডিছপ্লে লগাওঁতে কেয়াৰত এটা প্ৰব্লেম হ'ল যে মানে মোবাইলটো যদি বেক চাইডে অলপ হেঁচা খায় তেতিয়াহ'লে মোবাইলটো অফ হৈ যায় কিহৰ কাৰণে অফ হৈ যায় মই নাজানো তাৰপিছত কেয়াৰত এতিয়া সুধিলোঁ সোধাৰ পিছত কৈছে যে হাৰ্ডৱেৰ প্ৰব্লেম হৈছে প্ৰব্লেমটো কি পিচিবি মাদাৰবৰ্ডৰ চেঞ্জ কৰিলে কিমান যাব 5132 ঠিক আছে বাৰু আপনি এই নাম্বার কল করে ইন্ডিয়া পাঠাবেন থ্যাংক ইউ
আৰু ইয়াতে কৈছে যে মাদাৰবোৰ্ডটো চেঞ্জ কৰিব লাগিব আৰু মাদাৰবোৰ্ডখন চেঞ্জ কৰাৰ লগে লগে মোৰ পইচা যাব কিমান 5132 মানে 5132 টকা তো ইয়াতে মোক এনেকৈ ক'লে এতিয়া ৰুমত যাওঁ ৰুমত গৈ কিনে ভালকৈ চেক কৰোঁ মোবাইলটো তাৰপিছত গম পাম আৰু মোবাইল আছিলে এইটো দেখাই আছোঁ ইফালে চাওক এয়া পুৰা ফাটি গৈছে বেক পেনেলটো পুৰা ফাটিছে আৰু ডিসপ্লেটো পুৰা নতুন লগাই দিছে আৰু ফাইনালি কেয়াৰত ঠিক কৰি দিলে সব ওকে আছে কিন্তু এতিয়া এটা প্ৰবলেম পাই আছো মানে ডিসপ্লেটোৰ কি হৈ আছে অলপ হেঁচা খাই যোৱাৰ লগে লগে অফ হৈ যায় কিন্তু কেয়াৰত কৈছিলে একো প্ৰবলেম নহয় বুলি আৰু পইচাটো পুৰা একে লৈ লৈছে পইচা যিখিনি ল'ব লাগে গোটেইখিনি দিছো আৰু যিখিনি কৈছিলে তাতকৈ মই বেছিকৈ দি থৈ আহিছিলোঁ কিন্তু প্ৰবলেমটো এতিয়া আকৌ দি আছে কিহৰ কাৰণে দিছে নাজানো মই আপোনালোকৰ বিলটো মই আপোনালোকক দেখাই আছোঁ মোৰ কিমান খৰচ হৈছিলে আৰু আপোনালোকৰ যদি কাৰোবাৰ যদি Redmi Note 8 ৰ ডিসপ্লে লগাব লগা আছে তেনেহলে চাব ভিডিওটো কম পাব কিমান প্ৰাইস কিমান কি সব আৰু এখন বিলখন চাওক ইয়াতে লিখা আছে 3243 रुपीस আৰু গাইস মোৰ ডিসপ্লেখনৰ প্ৰাইস আছিল 3023 নে কিমান আছিল তাৰ পিছত মোৰ বিল উঠিছে টোটাল 3243 रुपीस আৰু হিয়াতে মোক কৈছে যে 200 টকা এক্সট্ৰা লাগিব 200 টকা মানে 250 টকা বুজিছিলে মই কৈছো যে 50 টকা এটা কম ল'ব 200 টকা দি দিম মানে হিয়াতে কৈছিলে যে তোমাৰ চাৰ্জাৰ পোৰ্টটো বেয়া হৈছে ঠিক কৰিব লাগিব কিন্তু মোৰ বেয়া হোৱা নাছিল মোৰ চাৰ্জ লৈ আছিল অলৰেডি কিন্তু হিয়াতে এনেকৈ কোৱাৰ পিছত মই ক'লো যে ঠিক আছে চেঞ্জ কৰি দিও তাৰপিছত চেঞ্জ কৰি দিলে দিয়াৰ পিছত ৰুমত আহিলোঁ ৰুমত অহাৰ পিছত মোবাইলটো চেক কৰি চালোঁ চেক কৰি চোৱাৰ পিছত চালোঁ যে মোবাইলটো হেঁচা খোৱাৰ লগে লগে অফ হৈ যায় তাৰপিছত মই নেক্সট দিনা আকৌ কেয়াৰত গ'লোঁ কেয়াৰত যোৱাৰ পিছত সিহঁতে কৈছে যে তোমাৰ মাদাৰবোৰ্ডৰ প্ৰব্লেম হৈছে ঠিক কৰিব লাগিব তাৰপিছত কৈছে যে মই ক'লোঁ যে কিমান টকা খৰচ যাব সিহঁতে মোক কৈছে যে 5000 কিবাখিনি কৈছিলে 5000 কৈছিলে তাৰপিছত মোৰ ভালকৈ মনত নাই আপোনালোকে ভিডিঅ'টো যে চাইছে আপোনালোকে গমে পাইছে কি কৈছিলে সিহঁতৰ মুখেৰে কৈছে তাৰপিছত মই গমে পাইছোঁ এইবিলাক এনে মোৰ লগত এইবিলাক মানে কি পইচা লুটাৰ এটা ধান্দা লগাইছিলে তাৰপিছত মই গম পালোঁ সেইকাৰণে মই ৰুমত আহিলোঁ ৰুমত অহাৰ পিছত মোবাইলটো আপফুলি আহিছোঁ কিন্তু মানে ইমান জোৰে আপফুলিওৱা নাই এনেই আপফুলি আহিছোঁ নৰ্মেল যেনেকৈ আগতে আপফুলি আহিছিলোঁ কিন্তু এবাৰ অফ হোৱা নাই কাৰণ মোৰ মোবাইল বেয়া হোৱা নাছিলে খালি মোৰ পৰা চূনা লগাব খুজিছিলে সিহঁতে তো বাচি গ'লোঁ আৰু আপোনালোকেও কৈছোঁ আপোনালোকে যেতিয়া ঠিক কৰিব যাব ন তেতিয়া এবাৰ চাই ল'ব কি বেয়া হৈছে আৰু এবাৰ ঘৰত নিজে চাব যে প্ৰব্লেম দি আছে নে নাই তাৰপিছত ভিডিঅ' এটা বনাই কিনে ধুনীয়াকৈ লৈ যাব যদি উল্টা পুল্টা কৰে আপলোড কৰি দি দিব বাছ আৰু মই যোনটো কেয়াৰ লগাইছিলোঁ কেয়াৰটো আছিলে পল্টন বজাৰত IT ৰোড নে কি বুলি আছিলে মোৰ ইমান ভালকৈ মনত নাই কিন্তু পল্টন বজাৰতে হয় A few minutes later. আৰু এতিয়া ভাতটো বনাই লওঁ কাৰণ বহুত ভোক লাগিছে ভাত খোৱাই নাই ৰাতি হ'ল আহি আৰু আজি ভাতৰ লগত আছে মাংস দালি আৰু ভাত তো এনেকৈ খাব লাগিব তো খাব নেকি কোনোবাই আৰু গাইজ ফাইনেলি খোৱা লোৱা হৈ গ'ল আৰু এতিয়া শুব লাগিব বহুত ভাগৰ লাগি আছে তো কালি ৰাতিপুৱা লগ পাম নেক্সট মৰ্ণিং এতিয়ালৈ বাই বাই গুড নাইট